কেতিয়াবা অকলশৰে থাকি চাবচোন, আপুনি নিবিচাৰিলেও কিছুমান স্মৃতিয়ে আপোনাক আহি আমনি কৰিব। আপুনি যিমানেই সেই অতীতৰ স্মৃতিবোৰ পাহৰিবলৈ যত্ন কৰিব, সেইবোৰে সিমানেই আপোনাক দহি যাব। এনেকুৱা কিছুমান কথা আপোনাৰ মনলৈ আহিব, যিবোৰ আপুনি কাকোৱেই খুলি ক'ব নোৱাৰে আৰু পাহৰিব বিচাৰিলেও পাহৰিব নোৱাৰে। যদি আপুনি কিবা চিন্তাত আছে, যদি আপুনি কিবা কষ্টত আছে, তেতিয়া আপুনি যিটো কথাৰ বাবে কষ্ট পাইছে বা দুখ পাইছে, সেই কথাটোক আপোনাৰ মনত চিৰদিনৰ কাৰণে স্থান ল'বলৈ নিদিব। আঁতৰি থাকক সেইটো কথাৰ পৰা। আপুনি নিজকে আপোনাৰ ভাল লগা কিবা কামত ব্যস্ত ৰাখক, যাতে সেই স্মৃতিবোৰে বা সেই কথাবোৰে আপোনাৰ মনত ক্ৰিয়া কৰিব নোৱাৰে। জীৱনত কষ্ট, দুখ সকলোৱে পায়, কিন্তু যাৰ কাৰণে আপুনি কষ্ট পাইছে, যাৰ কাৰণে আপুনি দুখ পাইছে, তাক এইটো জানিবলৈ নিদিব যে আপুনি কষ্টত আছে। তেওঁক আপুনি এইটো কেতিয়াও দেখুৱাই নিদিব যে আপুনি নিজকে আবদ্ধ কৰি ৰাখিছে দুখ, কষ্ট আৰু চকুলোৰ সাগৰ এখনত। এই কষ্ট, চিন্তা, দুখবোৰক মনৰ পৰা আঁতৰ কৰি ৰাখিবলৈ হ'লে এনেকুৱা এটা কিবা কাম কৰক, যিটো কামত আপুনি আনন্দ লাভ কৰে। নিজকে ব্যস্ত ৰাখক আৰু এই স্মৃতিবোৰক আপোনাৰ পৰা আঁতৰ কৰক, কাৰণ আপুনি জীৱনটো এবাৰেই পাব। বেলেগক আপুনি নিজৰ জীৱনটো দান দিয়াৰ ভুল কেতিয়াও নকৰিব।